বিয়া বুলিলেই প্ৰতিগৰাকী অসমীয়া নাৰীৰ হৃদয়েৰে বৈ যায় এলানি বিয়া নামৰ গুণগুণনি। ইয়াৰ সুমধুৰ শুৱলা সুৰৰ মূৰ্ছনাই সকলোৰে অন্তৰত বোৱাই দিয়ে সুখৰ অনুভূতিৰ নিজৰা। এনেহেন আপুৰুগীয়া সম্পদ অসমীয়া সংস্কৃতিৰ মুকুতামণি সদৃশ বিয়ানামবোৰ এজনী লাজুকী কন্যাৰ দৰে লুকাই ফুৰে আয়তীসকলৰ হৃদয়ে হৃদয়ে। বান্ধৱীসকল, আহকচোন আমি তেওঁক আদৰি আনিবলৈ চেষ্টা কৰোঁ অসমীয়া বিয়া আৰু বিয়ানাম নামৰ পুথিখনৰ মাজেৰে। এই পুথিখনিত তোলনি বিয়া, লগুণ দিয়নি বিয়া, পোহন বিয়া, বৰ বিয়া, শংকৰদেৱ সংঘৰ বিবাহ পদ্ধতি, চকলং বিবাহ, প্ৰাচীন বিবাহ পদ্ধতি এই সকলোৰে নীতি নিয়মৰ লগতে আদিৰ পৰা অন্তলৈকে প্ৰত্যেকটো মুহূৰ্ত প্ৰকাশ কৰিব পৰাকৈ নামসমূহ যুগুত কৰি উলিওৱা হৈছে। বান্ধৱীসকল, আহকচোন প্ৰথমে বৰবিয়াখনকে আৰম্ভ কৰোঁ। বৰবিয়া আৰম্ভ হয় জোৰোণ পিন্ধোৱাৰ পৰা। এয়া দৰাৰ মাকে আয়তীসকলৰ সৈতে জোৰোণ পিন্ধাবলৈ যাত্ৰা কৰিছে উৰুলি মংগল ধ্বনিৰে। জোৰণৰ ভাৰ লৈ দৰাঘৰীয়া কইনাঘৰৰ পদূলিমুখত উপস্থিত হয়গৈ। সেই সময়ত কইনাঘৰত বিয়ানামৰ জাউৰি উঠে এনেদৰে। কইনাৰ মাকক সজোৱা, ধূপ চাকি জ্বলোৱা, জোৰোণ আহি ৰৈ আছে আদৰো ময়ো লোৱা। ভিতৰত আই দেৱে কইনাৰ মাকক সজোৱা, কৰে কন্দা কটা